নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই কি বনাইছো ধৰিব পাৰিছে নেকি বাৰু আজি নহয় দেই মই দিছোহে ভিডিওটো আজি মই আসলে ভিডিওটো কৰি থোৱা আছিল এডিট কৰা হোৱা নাছিলে ছোৱালী আছিল যেহেতু তাহাঁতৰ লগত লাগি লাগি কিছুমান ভিডিও দিবই পৰা নাছিলো এই আৰিছিলে এখিনি বেচন মই এক কাপৰে 2 কাপ লৈছো আপোনালোকে যিমান লয় সেই অনুসাৰে আগ ধৰি ঘিউটো দিব ঘিউটো অকনমান সৰহকে দিলে ভাল কাৰণ বেচনৰ লাডুটো অকল ঘিউতে বন খায় বেলেগ একো দিয়া নহয় চেনি থাকিব কিন্তু বেচনৰ লাডুটো অকল ঘিউতে আৰু এটা খুব মানে সহজ নহয় বেচনৰ লাডু সুজি লাডুৰ দৰে সহজ নহয় সুজি লাডুটো পটককে বনাব পাৰি এইখিনি দিছেনে আপোনালোকে ঘিউখিনি দি ভাজিব নহয় ভাজাৰ পিছত চাব শুকাই গৈছে আকৌ এচামুচ ঘিউ দিব আকৌ ভাজি থাকিব দেখিব অকন শুকাই গৈছে আকৌ এচামুচ ঘিউ দিব আৰু সদায় সিমত ল'ব গ্যাস বহাই কেতিয়াও নলব গ্যাসটো বহাই দিলে ৰঙা হৈ যাব আৰু এটো লাডু নহয় বেয়া হ'ব আৰু চাব ইয়াতে লাডু গোটা গোটা বান্ধি যায় কিন্তু সেই গোটাখিনি আপোনালোকে হেতাখনে ভাঙিব লাগিব খুব লৰাব লাগিব আৰু দেখিছেনে মই এনেকৈ যে ভাঙি ভাঙি দিছো তেনেকৈ ভাঙিব মাজে লৰাই থাকিব মাজে মাজে ঘিউ দি থাকিব লৰাই থাকিব মাজে মাজে গম পাই যাব যে শুকান হৈ গলে কিন্তু লাডুটো নহয় কাৰণ ঘিউ দিয়ে বনাব লাগিব যেতিয়া অতি এগাল ঘিউ দিলেও কিন্তু পটককে টেপটেপিয়া হৈ যাব তেতিয়া লাডুটো নহয়গে মানে এটো এটা জোখ আছে জোখমতে ঘিউ দি থাকিব আপোনালোকে চাই থাকিব ফৰিয়াও হৈ যাব আৰু ঘিউ হৈ থাকিব তেতিয়া লাডুটো ধুনীয়া হ'ব সেইকাৰণে মাজে মাজে লৰাই লৈ খুব লৰাব লাগিব কিন্তু সময় লাগে এটো বস্তু বনাওতে একদম সহজ নহয় বেচনৰ লাডু বনোৱাটো সময় লাগিব সিমতে আপোনালোকে 22 মিনিট মান ভাজিব লাগিব 26 পৰা 22 মিনিট মান ভাজিব লাগিব সিমত দিব লাগিব সেইকাৰণে সময়টো বেছি লাগিব কিন্তু অকনমান বহাই দিলে ৰঙা হৈ গৈছে আনহাতে এফালে মই এখন কেৰাহীত অকনমান কাজু ভাজি লৈছো এই কাজুখিনিও গুৰি কৰি মই ইয়াতে দিম এখিনি হৈ গল দেখিছেনে মই কিমান ঘিউ দিলো দেখিছেনে মই হিসাব কৰি আসলতে নগলো আপোনালোকে হেতু চাব আপোনালোকে মানে চাই লব আৰু আন্তাজ মতে যেটো হয় হেদে দিব মাজে মাজে ঘিউটো দি আৰু লগে লগে লাডুটো কেতিয়াও নকৰিব এতিয়া দেখিছেনে এখিনি কাঢ়ি পেলাই মই থৈ দিলো থৈ দিয়াৰ পিছত চাব অলপ চেঁচা হ'বলৈ দিব যাতে হাতেৰে চুব পাৰে মঠিয়াব পাৰে তেতিয়া তাতে কি কৰিব চেনিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত আপোনালোকে পিছি ল'ব তেতিয়া সেই জোখ অনুসৰি দি দিব নহলে গোটা চেনি দিলে লাডু নহয় কিন্তু লাডুটো কৰিবলৈ বৰ দিগদাৰ হ'ব অলপ একেবাৰে ঠাণ্ডা হ'বলৈ নিদিব অলপ গৰম হৈ থাকোঁতে চেনিখিনি দি দিব দি পেলাই ধুনীয়াকৈ সানি দিব তাৰপিছত লাডু কৰি যাব কি ধুনীয়া বয়া দেখিছেনে ইয়াত একো বেলেগ দিয়া নাই চেনি ঘিউ দি এইয়া লাডু কৰি গৈছো দেখিছেনে ইমান ধুনীয়া হৈছে লাডুটো দেখিবলৈ আৰু যদি আপোনালোকৰ লাডুটো অকনমান নোহোৱা যেনেকৈ অকনমান ঘিউ লগাই ল'ব এই আছক এইখিনি লাডু বনালো মই ইমান ধুনীয়া হৈছে আৰু খাবলৈ এনেকুৱা মজা হৈছে খালি গৰু ঘিউ দি বনালে বেছি ভাল